আজি তোমালোকলৈ অসম ভূগোলৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো যিবোৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু তোমালোকে আজি উত্তৰসমূহ শুদ্ধকৈ দিবলৈ চেষ্টা কৰিবা আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ত হৈছে Where does the Brahmaputra river originate ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তিব্বত 2 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ নদী কোনটো Which is the largest river in Assam ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ সি ব্ৰহ্মপুত্ৰ নদী 3 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক জন্তু কোনটো What is the state animal of Assam ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি এশিঙীয়া গড় 4 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক ফুল কোনটো Which is the state flower of Assam ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কপৌ ফুল 5 নম্বৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত In which district Kaziranga National Park is located ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নগাঁও আৰু গোলাঘাট 6 নম্বৰ প্ৰশ্ন অসমৰ ৰাজধানী কোনটো What is the capital of Assam ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দিছপুৰ 7 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ ক'ত অৱস্থিত Where is the Kamakhya temple located ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নীলাচল 8 নম্বৰ প্ৰশ্ন মানাস ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত Where is Manas National Park located ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বাক্সা জিলাত 9 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো Which is the largest lake in Assam ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হুনবিল আজিৰ শেষৰটো প্ৰশ্ন অসমৰ সীমা কিমানটা দেশৰ লগত লাগি আছে Assam shares its boundary with how many countries ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দুখন কিমানটা উত্তৰ শুদ্ধ হ'ল তোমালোকে কমেন্টত জনাবা আৰু ভিডিঅটো চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ